অনুপম এই জীৱন ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ খণ্ড 21 সেই সৰু কোঠালিটোত তাই মাকে সাজি দিয়া কইনাজনীৰ বিয়াৰ যোগাৰ কৰিছে দৰা এটাও আছে পিছে তাৰ হাত এখন ভাগি ওলমি আছে মূৰটোৰ কাপোৰ অলপো ফাটি ভিতৰৰ তোলা ওলমি আছে মাকক নতুন দৰা এটা সাজি দিবলৈ তাই কৈয়ে আছে মাকে দিম বুলিও দিয়া নাই দেখোন সেই পুৰণা দৰাটোৰেই কাম চলাবলগীয়া হৈছে আৰু দুটামান পুতলা আছিল দৰাৰ মাক দেউতাক ভনীয়েক কইনাৰ সখী এইবোৰ আৰু যোৱা সপ্তাহত চিপ বৰষুণ হৈ থকাৰ দিনা জীয়াই পুতলা থোৱা জোতাৰ বাকচটো লৈ গেটৰ মুখলৈ ওলাই যাওঁতে বৰষুণত ভিজা বাবে মাকৰ গালিও খালে আৰু মাকে পিছফালৰ পৰা জিয়া বুলি জোৰকৈ মাতাত তাই ভয়তে উচ্চপ খাই উঠোতে বাকচটো বোকাতে পৰিলে আৰু ঢাকোনখন খোল খাই চব পুতলা বোকাত লুতুৰি পুতুৰি হ'ল মাকৰ ভয়ত তাই সেইবোৰ তাতে এৰি দৌৰি ভিতৰ সোমাল কিন্তু সেইকেইটা পুতলা যে তাই আৰু চুবলৈ নাপায় সেইটো দুখতে তাই মাকে নেদেখাকৈ নাকৰ পানী বুৱাই এই সৰু কোঠাটোতে কমখন কান্দিছিল নে কান্দি তাই ইয়াতে টোপনি গৈছিল সাৰ পাওঁতে নিজকে বিচনাত দেখি তাই আচৰিত হৈছিল কাষতে মাকক দেখিহে তাই আশ্বস্ত হৈ পুনৰ মাকৰ ডিঙিত তাইৰ সৰু হাতখনেৰে মেৰিয়াই ধৰি শুই পৰিছিল জিয়াৰ দাদাকে তাইৰ লগত বৰ বেছি নেখেলে তুমি পুতলা খেলাগৈ যোৱা এই বুলি কৈ আঁতৰাই পঠিয়াই অকলেনো তাই কিমান খেলিব বৰষুণ দিলে তাই ভাল পায় সিহঁতৰ আগফালে দি থোৱা ছেটটোত দেউতাকৰ কাম কৰা বনোৱাখিনি আহি জিৰণি লয়হি তাতে মুঠি বিৰি খায় চাহ কৰি মুড়িৰ লগত খায় সিহঁতক চাই তাইৰ বহুত সময় গুচি গৈছিল বৰষুণ কমিলে সিহঁত ওলাই যায়গৈ তেতিয়া তাই সিহঁতৰ দৰে তাতে গৈ বহেগৈ পৰি থকা বিৰিৰ টুকুৰাত দুই এটা হোপা মাৰি চায় মাকে গম নোপোৱাকে গামোচা এখন আনি মূৰত সিহঁতে বন্ধাৰ দৰে পাগুৰিও এটা মাৰি লোৱাৰ চেষ্টা কৰিছিল এদিন জ্বলি থকা বিৰি এটা পাই হোপা মাৰি দিওঁতে কাহি তাইৰ অৱস্থা নোহোৱা হৈছিল এদিন দাদাকে এটা চিগাৰেটৰ পেকেট আনি তাইক দেখুৱাই কৈছিল দেউতাৰ টেবুলত এনেকুৱা বহুত পেকেট আছে জানা দেউতাকে কোনোদিনে চিগাৰেট হোপা সিহঁতে দেখা নাছিল দেউতাকৰ টেবুলত সেইবোৰ ক'ৰ পৰা আহিল সেইটো তেতিয়া সিহঁত দুটাৰ বাবে বৰ চিন্তাৰ বিষয় হৈ পৰিছিল এদিন আবদাৰ ধৰি দেউতাকৰ কোলাত বহি তাই পেনপেনাই সুধিছিল দিতা তোমাৰ টেবুলত ইমান চিগাৰেটৰ পেকেট ক'ৰ পৰা আহিলনো দেউতাকে তাইক চুমা এটা খাই কৈছিল জীয়ামা সেইবোৰ মোৰ লগত কাম কৰা ঠিকাদাৰ খুৰাই থৈ দিছে তেওঁ আহিলে খায় তুমি সেইবোৰ নুচুবা দেই তাই সন্মতিসূচকভাৱে মূৰ দুপিয়াইছিল পিছে মনতে ভাবিছিল ইমান লোভ লগা বস্তু নোচোৱাকৈ পাৰি নেকি মাকে কামত ব্যস্ত হৈ থাকোঁতে তাই চিগাৰেটো হোপা মাৰি চাইছিল এতিয়া আৰু তাইৰ কাহ নুঠে বিদ্যাটো আয়ত্তত আহি গৈছিল তাই এদিন এটাৰ পিছত এটাকৈ কেইবাটাও চিগাৰেট হুপিছিল সেই বগা ঠাৰিডালে বৰকৈ আকৰ্ষণ কৰিছিল তাইক কিবা এটা ভাল লাগিছিল তাইৰ সেই কামটো কৰি তাতে লুকাই চুৰকৈ কিন্তু সৰু আছিল যদিও কিবা এটা বোধ আহিল যে ইমান বেছি আকৰ্ষণ কৰা বস্তু ভাল নহয় সেইবোৰ ত্যাগ কৰাই মংগল সেইদিনাৰ পৰা তাই আৰু চিগাৰেট হাতেৰে চোৱা নাই আজি তাই বৈদেহীৰ ঘৰৰ নতুন কোঠাটোত সোমাইছে আজিৰ পৰা ইয়াতে থাকিব তাই টেবুলৰ এচুকত চিগাৰেটৰ আধা খোৱা টুকুৰাৰে পৰিত্যক্ত হৈ থকা এষ্ট্ৰেটো দেখি তাইৰ সৰুৰ কথাবোৰ মনত পৰি গ'ল মিঠা স্মৃতি সজীৱ কৰা এই
এষ্ট্ৰেটোৱে বৈদেহীৰ বাবে কিছুমান তিতা স্মৃতি সাঁচি থৈছে। এইটো তাইক দেখুৱাব নোৱাৰি। কাইলৈ অনিমাৰ হতুৱাই এইটো পেলাব লাগিব। কোঠাৰ লগতে লাগি থকা বেলকনিত বহি আছে জীয়া, অকলে। নিজম নিশাটোৱে চকুলৈ চকু লুবুৱাই আনিছে। ইচ, সৰু হৈ থাকিব পৰা হ'লে, মাৰ বুকুত মুখখন গুজি দি নিশ্চিন্ত হৈ শুব পৰা হ'লে। মাকলৈ বৰ মনত পৰিল তাইৰ। উচুপি উচুপি তাই তাতে বহি থাকিল। সাক্ষী হৈ ৰ'ল নিশাৰ নিৰ্মল আকাশখন।